Hello, Kumbaki Rice. Namaskar aru swagatam মোৰ চেনেললৈ 30 days challengeৰ আজি তৃতীয়টো ভিডিও ইতিমধ্যে যিসকলে জানে যে 30 days challenge কি তেওঁলোকক মই বেছি নকওঁ কিন্তু যিসকলে নাজানে 30 days challenge কি তেওঁলোকে মোৰ YouTube চেনেলটো সাবস্ক্ৰাইব কৰক আৰু সাবস্ক্ৰাইব কৰিলে তাৰ ডেসক্ৰিপচনত আপুনি লিংকটো পাই যাব তাতে গম পাব যে 30 days challenge আসলতে কি গতিকে যিসকলে ফেসবুকৰ মাধ্যমেৰে ভিডিওটো চাই আছে তেওঁলোকক অনুৰোধ প্লিজ মোৰ YouTube চেনেলটোলৈ এবাৰ ভিজিট কৰক আৰু যিসকলে প্ৰথমবাৰৰ বাবে মোৰ ভিডিওটো চাইছে তেওঁলোকক কৈছো আপুনি সাবস্ক্ৰাইব কৰিব আৰু লাইক বাটনটো দবাই দিব কাৰণ মই প্ৰতিদিনে এটা নতুন ভিডিও ইউটিউবত পাবলিশ কৰো যেটো ভিডিওৰ দ্বাৰা আপুনি নিজৰ জীৱনৰ উন্নতি ব্যৱসায়ৰ উন্নতি আৰু আপোনাৰ চাকৰি জীৱনৰ উন্নতি তথা নিজৰ উন্নতিৰ কাৰণে মই বিভিন্ন ধৰণৰ কন্টেন্ট সদায় পাবলিশ কৰো কি জানে মোৰ কোনোবা এটা কন্টেন্টে আপোনাৰ কোনোবা এটা কামত বিশেষভাৱে সহায় হয় সো বেছি দেৰি নকৰি আজিৰ অনুষ্ঠানলৈ আহো যদি আপুনি ভিডিওটো আৰম্ভ কৰিছে এই মাত্ৰ ধৈ ভাবিছে আপুনি ভিডিওৰ পৰা গুছি যাম তেতিয়া হলে হয়তো গম নাপাব যে মই ভিডিওটোত কি শিকাবলৈ গৈ আছো নেক্সট কি শিকাবলৈ গৈ আছো বা নেক্সট কি মূল্যৱান কথা আহিব হয়তো ভিডিওৰ মাজতে মই এনেকুৱা এটা মূল্যৱান কথা কৈ দিম হয়তো আপুনি হেতু বুজি নাপাব পাৰে তে হেকাৰণে মোৰ সবলৈ অনুৰোধ যেন ভিডিওটো শেষলৈকে চাই তেতিয়াহে গম পাব যে মোৰ ভিডিওত কি কন্টেন্ট দিবলৈ গৈ আছো আৰু যদি মাজতে এৰি যায় মোৰ কোনো কবলগীয়া নাই আপুনি বেয়া নাপাব ঠিক আছে আপুনি কিন্তু বহুত মূল্যৱান কথা আতৰ পৰা নিজক মিস কৰি পেলাব গতিকে আমি দুটা ভিডিওত কথা পাতিছিলো মানে কমিটমেন্ট স্টার্ট আৰু জাম্প তাৰ পিছত আমি আলোচনা কৰিলো কমিটমেন্টৰ ওপৰত আজি আমি আলোচনা কৰিম হোৱাট ইজ স্টার্ট START স্টার্ট মানে কি আমি এটা আগতে কমিটমেন্ট কৰিলো কি কৰিম কি নকৰিম কমিটমেন্ট কৰাৰ পিছত সেই কমিটমেন্টটো আমি কাৰ্যত পৰিণত কৰিবলৈ হলে আমি স্টার্ট কৰিবই লাগিব আমি স্টার্ট নকৰিলে আমি কাৰ্যত পৰিণত কৰিব নোৱাৰিম যেনেকুৱা আমি যদি দৌৰিব লাগে এটা মানুহ যদি দৌৰিব লাগে তেও এনেকে দৌৰিব লাগিলে তেও কি কৰিব লাগিব প্ৰথমতে খোজ দিব লাগিব খোজটো দিবই লাগিব তেও দৌৰাৰ আগতে তেও প্ৰথমতে খোজ কাঢ়িব লাগিব ঠিক তেনেদৰে আমি যদি এখন পাহাৰত বগাবলৈ যাও পাহাৰত যোৱাৰ আগত সেই পাহাৰখন জৰ পৰা আৰম্ভ হৈছে ধৰা হল এখন পাহাৰ সেই পাহাৰখন জৰ পৰা আৰম্ভ হৈছে এই জায়গাখিনিত আমি যাবই লাগিব তেতিয়াহে আমি তাত যাব পাৰিম মানে যেনেকুৱা মই 30টা ভিডিও 30 দিনত পাবলিশ কৰিবৰ কাৰণে এটা ডেট বান্ধি ললো মানে 01 আগষ্টৰ 1 তাৰিখৰ পৰা মই ডেট বান্ধি ললো মানে কি মই আৰম্ভ কৰিলো সৰু হওক ডাঙৰ হওক যেনেকে নহওক যি পাৰো যেনেকে পাৰো মই আৰম্ভ কৰিলো এতিয়া আমি এই প্ৰথাটো কিয় স্টার্টটো আমি কিয় কৰিব লাগে আৰু স্টার্টটো কেনেকৈ কৰা উচিত ইতিমধ্যে আপুনি যদি জানে ভালদৰে জানিব জাপানত কাইজেন বুলি এটা প্ৰথা আছে সেই কাইজেন প্ৰথাটো আপুনি জানে নে নাজানে প্লিজ মোক এতিয়া কমেন্ট বক্সত জনাওক কাইজেন প্ৰথা আসলতে কি আৰু যদি আপুনি কাইজেন প্ৰথা বিশদভাৱে জানিব বিচাৰে তেতিয়া মোক কমেন্ট কৰক যে আপুনি কাইজেন প্ৰথাটো কি ভালদৰে জানিব বিচাৰে মোক কমেন্ট বক্সত কমেন্ট কৰক আৰু মই আপোনাক নেক্সট ভিডিওত কাইজেনৰ বিষয়ে ভালদৰে জনাম তো কাইজেনৰ ভিডিওত এনেকুৱা হয় যে আমি এতিয়া ভিডিওটো 30 দিনত 30টা বনাই ললো গতিকে এতিয়া আপুনি চাওক 30 সংখ্যাটো ইমান ডাঙৰ সংখ্যা নহয় কিন্তু আমি যদি এটা লক্ষ্য বনাও যে বছৰত 365 দিনত 365টা ভিডিও বনাম এনেহলে 365টা ভিডিও লক্ষ্যটো বহুত ডাঙৰ প্ৰায় 10 গুণতকৈ বেছি তো আমাৰ সুবিধা কোনটো হ'ব আমি প্ৰথমতে 30 দিনটো কৰি ললো বা যদি 30 নম্বৰটো আপোনাৰ বেছি ডাঙৰ হয় আপুনি কৰিব পাৰে 10 দিনত 10 দিন তাৰ পিছত তাতো যদি আপোনাৰ ডাঙৰ হয় আপুনি কৰিব পাৰে মিনিমাম 7 ডেজ 7 দিন 7 দিনত 7টা ভিডিও মানে আপুনি যেটো কাম কৰিম বুলি আপুনি কমিটমেন্ট কৰিলে যেটো আৰম্ভ কৰিম বুলি আপুনি কমিটমেন্ট কৰিছে সেই কমিটমেন্টক 7টা দিনত ভয় লওক যে 7 দিনত মই 7 প্ৰকাৰে ডেইলি ইমানকে কাম কৰিম গতিকে যেতিয়া আপুনি কাম কৰিম বুলি ক'লে বা কমিটমেন্ট কৰিলে হল এতিয়া আপুনি আৰম্ভ কৰিব লাগিব সিদিনা আপুনি কমিটমেন্ট কৰিছে আজি মই কমিটমেন্ট কৰিছো অতি শীঘ্ৰে এটা ডেট লওক যিকোনো এটা ডেট ধৰা হল আজি 3 তাৰিখ ডেটটো বা 2 তাৰিখ ডেট বা 5 তাৰিখ ডেট যি নহওক একদম অতি শীঘ্ৰে এটা ডেট ল'ব লাগিব যদি হয় হেতু 3 তাৰিখ হয় তেতিয়া হলে অতি শীঘ্ৰে 6 তাৰিখৰ ভিতৰত আৰম্ভ কৰিবই লাগিব আৰু 6 তাৰিখ যেটো আৰম্ভ কৰিব লাগিব যদি 7 দিন হয় তেতিয়া হলে 27 13 তাৰিখে ফিনিশ কৰিব লাগিব মানে কামটো 7 দিন হল নহয় 13 তাৰিখে ফিনিশ
যেতিয়া তুমি সেই কামটো বা আপুনি সেই কামটো 7 দিন কণ্টিনিউয়াছ কৰিব এটা মজা বঢ়িয়া পাই যাব আপুনি আপোনাৰ ভিতৰৰ পৰা এটা এনাৰ্জি আহিব লাগিব সেই এনাৰ্জিটো অটোমেটিক্যালি আহিব যেতিয়া 7 দিন পিছত যদি আকৌ নকৰে কামটো আকৌ পেলাই থয় হেনেকে নহব আকৌ 7 দিন প্লাস কৰক আকৌ 7 দিন প্লাস কৰক এনেকে 7 দিন প্লাস কৰি কৰি আপোনাৰ 52 সপ্তাহ আপোনাৰ কেনেকে যাব আপুনি গম নাপাব এটো কাইজেন পথাৰে এটা অংশ হয় গতিকে আমি আৰম্ভ কৰিবই লাগিব আৰম্ভটো এনেকুৱা ধৰাল তুমি ভাবি আছা তুমি এটা ব্যৱসায় কৰিবা ব্যৱসায়টো কৰাৰ আগতে তুমি বিভিন্ন যদি কথা চিন্তা কৰি থাকা এইটো কৰা হেতু কৰা হয়তো তোমাৰ ব্যৱসায়টো কেতিয়াও আৰম্ভই নহব তো একদম সিম্পলি কথা আছে কি হাতত যি আছে যি নাই হেতুৰে যেনেকৈ পাৰা তেনেকৈ আৰম্ভ কৰিব লাগে ধৰা হল তুমি ভাবিছা ইউটিউবত ভিডিঅ' বনাম এতিয়া ইউটিউবত ভিডিঅ' বনাবলৈ ভাল কেমেৰা এটা লাগিব মানে নহয় বা ভাল মাইক এটা লাগিব ভাল ষ্টেণ্ড এটা লাগিব হয়তো কোনোবা অপাৰেটৰ লাগিব কেমেৰা অপাৰেটৰ নো মেটাৰ তেনেকুৱা কোনো কথা নাই তেনেকুৱা একো কথা নাই যদি তোমাৰ কন্টেন্ট ভাল আছে তুমি যদি ভাল বস্তু ডেলিভাৰ কৰিব পাৰা গতিকে তুমি হাতত যি আছে মোবাইল ফোন আছে বা মোবাইল ফোনটো কৰবাত এনেকৈ ৰাখি বা হাতেৰে ধৰি তুমি যেনেকৈ নহওক তেনেকৈ ভিডিঅ' বনাব পাৰিবা আৰু যদি এই ক্ষেত্ৰত তোমাক উৎসাহ লাগে মই এজন ল'ৰাৰ ভিডিঅ' লিংক তলত দি আছো সেই ল'ৰাজনৰ নাম হৈছে জিংকি নাথ দি এডভেঞ্চাৰ ক্লাব গুৱাহাটী গতিকে তেওঁৰ ভিডিঅ' চেনেলটো ভিজিট কৰি চাবা তেওঁৰ এনেকুৱা এটা ভিডিঅ' আছে যিয়ে তোমালোকক শিকাব যে তেওঁ কি কৰিছিলে তো বেছি দেৰি নকৰো আকৌ নেক্সট আমি চেপ্টাৰটো লৈ আহিব ষ্টাৰ্ট আমি ষ্টাৰ্ট কিয় কৰিব লাগে আৰু কেনেকৈ কৰিব লাগে আজি তাৰ বিষয়ে আলোচনা কৰিম ইতিমধ্যে আমি কাইজেন পথাৰৰ ওপৰত অলপ শিকিলো আমি কেনেকৈ ষ্টাৰ্ট কৰিব লাগে আমি শিকিলো আমি এতিয়া ৰিজনটো দিম যে কিয় ষ্টাৰ্ট কৰিব লাগে কিয় আপুনি কি বুলি ভাবে এতিয়া কমেন্ট বক্সত কমেন্ট কৰিবচোন কিয় আমি ষ্টাৰ্ট কৰিব লাগে ধৰা হল মই এটা শাৰ্ট চিলাম মই হলো দৰ্জি এটা মই শাৰ্ট চিলাব লাগে তো প্ৰথম আমি কি একেবাৰে শাৰ্ট এটা চিলাব পাৰো নেকি আমাৰ প্ৰথম হ'ব কি শাৰ্টৰ কাপোৰ টুকুৰা আমি সন্মুখত ৰাখিব লাগিব এই কাপোৰ টুকুৰা সন্মুখত ৰাখি তাক জোখমাক কৰিব লাগিব জোখমাক কৰাৰ পিছত সেই জোখমতে আমি কাটিব লাগিব কাটাৰ পিছত তাক আমি প্ৰেছ কৰিব লাগিব প্ৰেছ কৰি বহাই কেনে তাৰ নেক্সট আমি কি কৰিব লাগিব তাৰ নেক্সটহে আমি চিলাই আৰম্ভ কৰিব লাগিব গতিকে কিমান কিটা প্ৰসেস আছে ফাৰ্স্ট হল কাপোৰ এক নম্বৰত কাপোৰ আহিল দুই নম্বৰত আহিল আপোনাৰ জোখমাক আহিল তিন নম্বৰত আহিল কি তাৰ পিছত প্ৰেছ কৰা আহিল কাটিং আহিল তাৰ পিছতহে লাষ্টত চিলাই গতিকে এই পাঁচটা ষ্টেপৰে শাৰ্টটো বনাওঁতে পাঁচটা ষ্টেপৰে যাব লগা হয় গতিকে প্ৰথম আৰম্ভণি আমি কি কৰিব লাগিব প্ৰথম আৰম্ভণি আমি কাপোৰটো ল'ব লাগিব সেইটো হৈছে ষ্টাৰ্ট সেইকাৰণে ষ্টাৰ্ট কৰিব লাগে এতিয়া তোমাক সৰু কথা এটা সুধিলো সৰু কথাটো মানে এনেকুৱা হ'ব যে তুমি এটা কাম কৰা ধৰা হল তুমি এটা সংখ্যা লিখিব লাগে সংখ্যাটো হৈছে 1 লাখ 1 লাখ সংখ্যাটো হৈছে 1 লাখ গতিকে এই 1 লাখ সংখ্যাটো লিখিবলৈ তোমাক যদি কও যে 100 তো নিলিখাকে 1 লাখ লিখা সম্ভৱ হ'বনে বা তুমি ক'ব পাৰা আমি উল্টাকে লিখিম এনেকে 00 দি লিখিম কিন্তু আমাৰ যেটো ইন্ডিয়ান ৰাইটিং সিস্টেম তাত জানো 00 ৰ পৰা সাপোৰ্ট কৰে নকৰে নহয় হয়নে নহয় আমি ইন্ডিয়ান ৰাইটিং সিস্টেমত গলে প্ৰথম একটো লিখিব লাগিব তাৰ পিছত 0 তাৰ পিছত 0 কাৰণ প্ৰথমতে 100 আহে তাৰ পিছত আহিব 1000 তাৰ পিছত আহিব 10000 তাৰ পিছত 1 লাখ হ'ব গতিকে তুমি কেনেকৈ পাৰিবা যদি একটোই নিলিখা বা 100টো নিলিখা 1 লাখটো লিখিব পাৰিবা জানো নিশ্চয় নোৱাৰিবা সেইকাৰণে আমি ষ্টাৰ্ট কৰিব লাগে আৰু আমি দ্বিতীয়টো ৰিজন দিব পাৰো ষ্টাৰ্ট কিয় কৰিব লাগে একদম ভেৰি সিম্পল আমি এতিয়া ধৰা ষ্টাৰ্ট শব্দটো লিখিব লাগে ষ্টাৰ্ট শব্দটো লিখিব লাগিলে আমি প্ৰথমতে কি লিখিব লাগিব এস তো নিলিখাকে আমি ষ্টাৰ্ট শব্দটো লিখিব পাৰিম নে START ষ্টাৰ্ট নিশ্চয় নোৱাৰো গতিকে এস তো আমি লিখিবই লাগিব ঠিক তেনেকুৱা তোমাৰ জীৱনৰ যেটো সপোন যত তুমি পুৰা কৰিবলৈ গৈ আছা যেটো তোমাৰ আশা যেটো তোমাৰ আকাংক্ষা যেটো তুমি পূৰণ কৰিবলৈ গৈ আছা তাকো তুমি এটা আৰম্ভ কৰিবই লাগিব মানে এটা ষ্টাৰ্টিং পইণ্ট এটা দিব লাগিব আৰু ষ্টাৰ্টিং পইণ্টৰ সবচে মহান বস্তুটো হৈছে টাইম মানে
বস্তুটো ডেট কাৰণ চোৱা তুমি পৃথিৱীত সব বস্তু জিকিব পাৰিবা কিন্তু এটা বস্তুক তুমি হয়তো জিকিব নোৱাৰিবা সেইটো হৈছে সময় কাৰণ সময় নিজৰ গতিতে সদায় যাব তুমি যিমান গালি পাৰিলেও যিমান কিবা কৰিলেও সূৰ্যটো সদায় ৰাতিপুৱা উদয় হ'বই যিমান ৰ'দ বতাহ বৰষুণ ন সূৰ্যই নিজৰ টাইমত উদয় হ'বই আৰু গধূলি সূৰ্যই নিজৰ টাইমত মাৰ যাবই তেওঁ কেতিয়াও সেইটো কাম নকৰাকৈ নাথাকে ঠিক তেনেকৈ আমাৰ চন্দ্ৰমাটো আকাশৰ যিটো চন্দ্ৰমা সেই আকাশৰ চন্দ্ৰমাটো 15 দিন লুকাই থাকে আৰু 15 দিন লাহে লাহে ওলাই গতিকে তাৰ যিটো ধৰ্ম তাৰ যিটো নিয়ম তাৰ যিটো কৰ্ম হি কৰিয়ে যায় সদায় মানে এয়াই হৈছে সময় সময় সময়ৰ কাম কৰি যাব কিন্তু আপুনি বা তুমি যদি সেই ষ্টাৰ্টিংটোই কৰিব নোৱাৰে মানে নহয় সেই ষ্টাৰ্ট কৰিব নোৱাৰিলে সেই সময়টো নাথাকিব সেই সময়টো গুচি যাব গতিকে আজি কৰিম কালি কৰিম পৰহি কৰিম এনে কৰিম বুলি যদি ভাবি থকা যায় তেতিয়াহ'লে সময়বিলাক উকলি যাব আৰু সময়বিলাক নষ্ট হৈ যাব সো আমি আৰম্ভ কৰিবই লাগিব যেনেদৰে মই নিজক কমিটমেণ্ট কৰিছিলোঁ 30 ডেজ চেলেঞ্জত আজি তাৰে তৃতীয় ভিডিঅ'টো আপোনাৰ ওচৰত আহি পাইছে ঠিক তেনেকৈ মই যদি ষ্টাৰ্ট নকৰিলোঁ হয় হয়তো এই কণ্টেণ্টখিনি মই দিব নোৱাৰিলোঁ হয় আৰু যিয়ে মোৰ ভিডিঅ'টো ইউটিউবত প্ৰথম ভিডিঅ'টো বনাই এবাৰ তেওঁ ইউটিউবত মোৰ প্ৰথম ভিডিঅ'টো চাব ইউটিউবত যেতিয়া মোৰ প্ৰথম ভিডিঅ'টো চাব নহয় আৰু এতিয়া ভিডিঅ' চাব আপুনি নিজে গম পাই যাব যে কি ষ্টাৰ্ট মানে কি হয় যিকোনো এটা বস্তুক আমি এটা ষ্টাৰ্টিং পইণ্ট দিবই লাগিব যেনেকৈ আমি কাপ এক টুকুৰা যদি কাটিব লগা হয় কৰতখনৰে যেতিয়া আমি কাটিব লগা হয় কৰতখন এনেকুৱা এইখন কৰত এই কৰতখনৰে যদি এই কাঠটুকুৰা কাটিবলগীয়া হয় তো আমি যিকোনো এটা পইণ্ট ল'বই লাগিব প্ৰথমতে সেই পইণ্টৰ পৰা আৰম্ভ কৰি কাটি গ'লে সেই গোটেই কাঠটুকুৰা দুফাল হ'ব যেতিয়া আমি আৰম্ভ যদি নকৰোঁ সেই পইণ্টটোত যদি আমি নাকাটো ডাইৰেক্ট মাজত যদি কাটিব বিচাৰোঁ কাঠটুকুৰা আমাৰ কাটা যাব জানো নিশ্চয় নাযায় গতিকে ষ্টাৰ্টিং পইণ্ট এটা সদায় লাগে মোৰ বিশ্বাস আছে যে সকলোৱে বুজি পাইছে মই আজি নতুন কথা কি শিকালোঁ আৰু নেক্সটত আমি আলোচনা কৰিম জাম্পৰ ওপৰত আমি এটা আলোচনা কৰিম মোৰ ভিডিঅ'টো কেনে পালে জনাব আৰু লাইক কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু যদি ফেচবুকত চাই আছে প্লিজ ইউটিউবত মোৰ চেনেলটো ভিজিট কৰক আৰু আজিলৈ এৰিছোঁ ধন্যবাদ বিদায় গুড মৰ্ণিং শুভৰাত্ৰি যেতিয়া আপুনি ভিডিঅ'টো চাই আছে জয় আই অসম